হেল্ল' এভৰিৱান, আপোনালোকক মোৰ আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি হ'ল উইকেণ্ড আৰু আমি প্ৰায়ভাগে উইকেণ্ডত ওলাই যোৱা হয়। আজি আমি মোৰ দাদাৰ ঘৰলৈ ওলাই যাম আৰু ৰাতিকে ভাত এসাঁজ তাতে আমি চবে মিলিজুলি খাম। আৰু মই আজি কিবা স্পেচিয়েল বনাম, সেইটো আপোনালোকক মই দেখাম। আৰু এতিয়া আমাৰ ইয়াত খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন চলি আছে। আজি মই স্কুলত এটা গিফ্ট পালোঁ। গিফ্টটো কিয় পালোঁ মই আপোনালোকক কৈ আছোঁ। চিক্ৰেট চেণ্টা গেম এটা খেলোৱা হয় আমাৰ স্কুলত সকলোকে, সেইকাৰণে গিফ্ট এক্সচেঞ্জ চলি আছে এতিয়া। আৰু আজি মই চকলেটৰ বক্স এটা পালোঁ। যিহেতু মই চকলেট খাই ভালে পাওঁ, সেইকাৰণে ভালেই হ'ল, মই ভালে পালোঁ বাৰু। এতিয়া মই দাদাৰ ঘৰলৈ যাব ওলাইছোঁ, ব'লক আহক একেলগে আপোনালোককো লৈ যাম মোৰ দাদাৰ ঘৰলৈ। কালি পাৰ্থক পুলিচে ৰখালে আৰু 1000 টকা ফাইন লগালে তাৰ পৰা। কিহৰ কাৰণে লগালে মই দেখাই আছোঁ ৰ'ব। আমাৰ গাড়ীখনৰ পাছফালৰ গ্লাছখন ক'লা কৰি থৈছিলে সি, আৰু সেইকাৰণে পুলিচে ৰখালে। ৰখাই মেলি তাক কিবা কিবি সুধিলে। মই কৈ আছোঁ ৰ'ব, সিয়ে ক'ব নিজে আপোনালোকক কেলে ৰখালে আৰু কি ক'লে। আমাৰ গাড়ীখনৰ পাছফালে ক'লা ফিল্ম লগোৱা আছিলে, কিন্তু ইয়াতে কিছুমান বহুতখিনি গাড়ীয়ে লগায়। কিন্তু কালি মোৰ লাগ বেয়া আছিলে আচলতে। মই তেল ল'বলৈ সোমাব লৈছিলোঁ, সেইখিনিতে পুলিচ ৰখি আছিলে। আৰু সাধাৰণতে মানে ইয়াত কি হয়, বেলেগ ষ্টেটৰ যদি গাড়ী দেখে তেতিয়াহ'লে কিবা কিবি তাহাঁতি ডকুমেণ্টছো চাই মাজে মাজে। তো আমাৰ গাড়ীখনৰ ৰেজিষ্ট্ৰেশ্যনটো যিহেতু BH আছিলে, সেইকাৰণে কালি ৰখাই পেলাই একো নাপালে যেতিয়া ফিল্মখনৰ কথা সুধিলে, তেতিয়া ফিল্মখন তাহাঁতি এৰাই দিলে। এৰাই পেলাই আৰু মোৰ পৰা 1000 টকা ফাইন ল'লে। এনেইতো ফাইনটো বেছিয়ে হয়, কিন্তু মোৰ পৰা তাহাঁতি 1000 টকা ল'লে। ইয়াতে আচলতে ফিল্মখন লগোৱা হৈছিলে মোৰ কাৰণ ইয়াত গাড়ীবিলাকে বহুত হাই পাৱাৰ লাইট ইউজ কৰে। নৰ্মেল যিকেইটা কোম্পানী ফালৰ পৰা আহে সেইকেইটা পাৱাৰটো কম থাকে। ইয়াতে মানুহবিলাকে একদম বহুত হাই পাৱাৰ LED লগাই দিয়ে। সেইটো কাৰণে মানে চকুত ধৰে, মানুহবিলাকে হাই বিমত চলায়। সেইটো কাৰণে ফিল্ম লগোৱা আছিলে, কিন্তু উপায় নাই আৰু এতিয়া এৰাই দিব লগা হ'ল। এয়া চাওক, শনিবাৰ ট্ৰেফিক। আবেলি হ'লেতো আৰু মানুহ ওলাই আহিব। এই ট্ৰেফিকটোৰ কাৰণে আচলতে ওলাই আহিবলৈ মন নাযায়। এইটো সৰ্জাপুৰ ৰোড হয়, আৰু আগতে হোচা ৰোডলৈ সোমাই যোৱা এইখিনিত বহুত বেছি ট্ৰেফিক হয়। এইখিনি আম্বালিপুৰা বুলি কয়। এতিয়া আমি অলপমান প্ৰন লৈ যাওঁ বুলি ভাবিছোঁ ৰাতিৰ কাৰণে। আৰু ইয়াতে এখন বিগ মিট মাৰ্ট বুলি দোকান এখন আছে। তাতে চিকেন, মাটন, মাছ, প্ৰন ভেৰাইটিজ আছে। সেইকাৰণে ইয়াৰ পৰা লৈ যাওঁ বুলি ভাবিছোঁ। এইখনে বিগ মিট মাৰ্ট মই যে কৈছিলোঁ, এইফালে বাওঁফালে সোমাই। এইটো এখন বিষ্ণু গ্ৰেণ্ড বুলি আছে, তাৰ চাইডতে বিগ মিট মাৰ্ট। ইয়াত চাওক, টাৰ্কিও পোৱা যায়। কিমান কিলো? 3.5 কিলো টাৰ্কি। আৰু এইফালে এনেকৈ চিকেন, এইফালে মাছবিলাক ৰখা হয়। অকল মাছ মাংসই নহয়, মছলা এইবোৰ গোবিন্দভোগ, চানাচুৰ, দাইল, এইবোৰ পেকড আইটেমছবিলাক, ফ্ৰ'জেন ফুড, আচাৰ চব পোৱা যায়। আমি দাদাৰ ঘৰ পালোহি। এতিয়া মই আপোনালোকক চিনাকি কৰাই দিছোঁ মোৰ দাদা বৌৰ লগত। এয়া হ'ল মোৰ বৌ, আৰু এয়া দাদা বৌ।
এতিয়া ৰাতি আমাৰ কিছুমান প্লেন আছে মই এটা স্পেচিয়েল ৰেচিপি কৰিম মানে বনাম হেতুকে আপোনালোকক দেখাম আৰু বৌ কিছুমান ৰেচিপি বনাই আছে মই আপোনালোকক দেখাই দিম এয়া মই লৈছো নহৰু 10 বা 12 ফুটা সৰু সৰুকে চপ কৰি ল'ব এতিয়া লৈছো মই ৰেড বেল পেপাৰ ইয়েলো বেল পেপাৰ আৰু গ্ৰীন ক্যাপসিকাম ৰেড আৰু ইয়েলোটো অপচনেল হয় যদি আপোনালোকে ভাল নাপায় ইয়াৰ জেগাত ব্ৰকলিও দিব পাৰে ৰেড বেল পেপাৰ আৰু ইয়েলো বেল পেপাৰ আৰু ক্যাপসিকামটো এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'ব পিয়াজ মই মিডিয়াম সাইজৰ দুটা লৈছো সৰু সৰুকে চপ কৰি লৈছো এতিয়া মই মাশৰুমখিনি বইল কৰি লৈছো বইল কৰোতে খালি আপোনালোকে তাত নিমখ দি দিব 5 বা 7 মিনিটৰ ভিতৰত ভালকে বইল হৈ যাব বইল হোৱাৰ পাছত এনেকৈ সৰু সৰুকে আপোনালোকে মাশৰুমবোৰ কাটি ল'ব পাৰিব কণী মই 8টা বইল কৰি লৈছিলো আৰু মাজতে ফালি ফালি এনেকৈ থৈ দিছো এতিয়া মই কেৰাহীত অলপমান ৰিফাইন তেল দিছো আৰু বাটাৰ দিছো বাটাৰটো ডাইৰেক্ট কেৰাহীত দিলে কলা পৰি যায় কাৰণে মই ৰিফাইন তেলটো অলপ আগত দি লৈছো বাটাৰ যদি আপোনালোকে বেছিকৈ ভাল পায় 2 চামুচো দিব পাৰে মই এতিয়া 1 চামুচ দিছো বাটাৰখিনি ভালকে মেল্ট হোৱাৰ পাছত ইয়াত মই চপ কৰা পিয়াজখিনি দি দিছো পিয়াজখিনি একদম গোল্ডেন ব্ৰাউন হ'ব নালাগে অলপমান ফ্ৰাই কৰিলে হ'ব কাৰণ মই বস্তুটো বেক কৰিম আপোনালোকে দেখিছে মই বেছিকৈ ফ্ৰাই কৰিব নালাগে গেছটো অলপ সিম কৰি ৰাখিব পাৰে কাৰণ বেছি হাইট থাকিলে পটককৈ গোল্ডেন ব্ৰাউন হৈ যায় সেইকাৰণে সিমত অলপমান ফ্ৰাই কৰিলে হ'ব এতিয়া অলমোষ্ট লাহে লাহে ফ্ৰাই কৰা হৈ গৈছে গেছটো দেখিছে মই কেনেকৈ সিমত ৰাখিছোঁ এতিয়া ফ্ৰাই হৈ গ'ল অলমোষ্ট মই গেছটো বন্ধ কৰি দিম এতিয়া এই ভাজা পিঁয়াজখিনি মই এতিয়া এটা বাচনত আনিম এই বাচনটো হ'ল মাইক্ৰৱেভ সেভ হয় যদি আপোনাৰ মই এনে অটিজিত বনাওঁ আৰু এতিয়া মই দাদাৰ ঘৰত আছোঁ কাৰণে মাইক্ৰৱেভ ইউজ কৰিছোঁ মাইক্ৰৱেভ সেভ যিকোনো বাচন এটা ল'লেই হ'ল এই বাচনটোত তলত মই অলপ বাটাৰ গ্ৰীজ কৰি লৈছোঁ এইটো অপচনেল হয় যদি আপোনালোকে বাটাৰ ভাল নাপায় অলপমান ৰিফাইন তেল হাততে লৈ এনেকৈ মুচি দিব পাৰে মই বাটাৰটো খাই অলপমান ভাল পাওঁ সেইকাৰণে ইয়াতে বাটাৰ গ্ৰীজ কৰি লৈছোঁ বাটাৰখিনি এনেকৈ গোটেই তলত ভালকৈ গ্ৰীজ কৰি ল'ব গ্ৰীজ কৰা হোৱাৰ পাছত মই যে পিঁয়াজখিনি ভাজিছিলোঁ তাতে এনেকৈ দি দিব গোটেইখিনি পিঁয়াজ যোনখিনি ফ্ৰাই কৰা হৈছিলে দি ভালকৈ তাত স্প্ৰেড কৰি দিব এনেকৈ গোটেইখিনি পিঁয়াজ মই এতিয়া স্প্ৰেড কৰি দিলোঁ আৰু ঠাণ্ডা হ'বলৈ এৰি দিব এতিয়া মই হোৱাইট চচ বনাম হোৱাইট চচৰ কাৰণে মই বাটাৰ ল'ম 2 চামুচ ময়দা অৰিগেনো চিলি ফ্লেক্স আৰু জালুকৰ গুড়ি চীজৰ স্লাইচ লাগিব এতিয়া মই 4ফাল চীজ লৈছোঁ গাখীৰ 1 পেকেট কেৰাহীটো আকৌ গৰম কৰি অলপমান ৰিফাইন তেল দিব আৰু তাত বাটাৰ দি দিব বাটাৰ 1 চামুচো হৈ যায় মই অলপমান বেছিকৈ দিছোঁ 2 চামুচ ময়দাটোৰ ওপৰত ডিপেণ্ড কৰে অলপমান বাটাৰটো বেছি হ'লে ময়দাটো ফ্ৰাই কৰিবলৈ ইজি হয় বাটাৰটো এনেকৈ যেতিয়া গলি যাব তাতে মই প্ৰথমতে কাটি থোৱা নহৰুখিনি দি দিম নহৰুখিনি দিয়াৰ পাছত ভালকৈ ফ্ৰাই কৰি ল'ব গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিলে হ'ব গেছটো বেছিকৈ হাইট দি নিদিব পটককৈ কাৰণ নহৰুটো পটককৈ ফ্ৰাই হৈ যায় অলপমান মিডিয়ামত ৰাখিলে হ'ব গেছটো এনেকৈ বাটাৰ আৰু গাৰ্লিকৰ গোন্ধটো বিৰাট ভাল আহে
ফ্ৰাই কৰা হোৱাৰ দেখিব যেনেকৈ গোল্ডেন ব্ৰাউন হৈছে এনেকৈ যেতিয়া হৈ যাব আপোনালোকৰ ফ্ৰাই তাতে আপোনালোকে ময়দা এড কৰি দিব এয়া ময়দা মই লৈ থৈছিলোঁ 2 চামুচ দিলোঁ ময়দা আৰু ভালকৈ ফ্ৰাই কৰি ল'ব ময়দাখিনি আচলতে বহুত ভালকৈ ফ্ৰাই হ'ব লাগে যদি ভালকৈ ফ্ৰাই নহয় কেঁচা কেঁচা গোন্ধ এটা ওলায় আৰু তেতিয়া হোৱাইট চচটো ভাল নালাগে খাবলৈ এতিয়া মই দেখিলোঁ বাটাৰ যিহেতু অলপমান বেছি আছে মই আৰু 1 চামুচ দি দিছোঁ আৰু ময়দাখিনি ভালকৈ ফ্ৰাই কৰি আছোঁ ময়দাখিনিও এনেকৈ অলপমান দেখিব কালাৰটো চেঞ্জ হৈছে হাইট দি নিদিব খালি হাইট দিলে পটককৈ ক'লা হৈ যাব আৰু খাবলৈ তেতিয়া বেয়া হৈ যায় জ্বলি যায় বস্তুটো যেতিয়া এনেকৈ গোল্ডেন ব্ৰাউন হ'ব আপোনালোকে গাখীৰ পেকেট দি দিব যদি ময়দা আপোনালোকে 3-4 চামুচ দিছে তেতিয়াহ'লে গাখীৰৰ কোৱান্টিটিটো বেছি লাগিব এতিয়া দেখিছে তাতে মই ইয়াত নিমখ এড কৰি দিছোঁ সৰু চামুচেৰে প্ৰায় মই 2.5 চামুচ দিছোঁ নিমখখিনি দি ভালকৈ লৰাই দিব এতিয়া লাহে লাহে গাখীৰ এড কৰাৰ পাছত আপোনালোকে দেখিব অলপমান ডাঠ হৈ আহিব বস্তুখিনি তাতে মই এতিয়া অৰেগেনো দিলোঁ অলপমান অৰেগেনো বেছিকৈ দিলে হোৱাইট চচত ভাল লাগে তাৰপিছতে মই চিলি ফ্লেক্স দিম চিলি ফ্লেক্সটো অলপমান বেছিকৈ হ'লে ভাল লাগে এইটো আপোনালোকে 1 চামুচমান দিলে হ'ব আৰু পাছতো মই চিলি ফ্লেক্স আৰু অৰেগেনো লাষ্টত এড কৰিম বেক কৰা সময়ত সেইকাৰণে এতিয়া গোটেইখিনি মই দি দিয়া নাই এতিয়া লাহে লাহে লৰাই থাকিব যেতিয়ালৈকে ডাঠ হৈ নাহে বস্তুটো বেছি ডাঠো হ'ব নালাগে বেছি পনীয়াও হ'ব নালাগে মই আপোনালোকক দেখাম কিমানটো কনচিষ্টেন্সি হ'লে ভাল হয় এতিয়া মই চীজৰ স্লাইচ 4খন দিলোঁ আৰু দেখিছে লাহে লাহে ডাঠ হৈ আহি আছে এনেকৈ ডাঠ হৈ আহিলে গম পাব যে হোৱাইট চচটো আমাৰ ৰেডি হৈ গৈছে বেছি পনীয়া হৈ থাকিলে ভাল নালাগে এতিয়া মই বাচনটোত বইল কৰা কণীখিনি এটা এটাকৈ থৈ যাম 8টা কণী দিছিলোঁ মই এনেকৈ মাজতে ফালি লৈছিলোঁ আৰু এতিয়া বাচনটো পিঁয়াজৰ ওপৰত এনেকৈ বইল কণীখিনি এটা এটাকৈ ৰাখি গৈছোঁ এয়া মোৰ গোটেইখিনি কণী বাচনটোত ৰখা হ'ল এতিয়া মই যোনখিনি চব্জি দিছিলোঁ এনে আপোনালোকে মন গ'লে বাটাৰত ফ্ৰাইও কৰি ল'ব পাৰে বেছি ফ্ৰাই কৰিব নালাগে আজি মই ফ্ৰাই কৰা নাই ডাইৰেক্ট কেঁচাকৈ দিছোঁ কাৰণ লাষ্টত আমি বেক কৰিম সেইকাৰণে যিমানখিনি চব্জি দিব আপোনালোকে গোটেইখিনি বইল কণীৰ ওপৰত আপোনালোকে এনেকৈ ৰাখি যাব আৰু এয়া বইল কৰা মাছৰুমখিনি ওপৰত দি দিব মাছৰুমখিনি ভালকৈ খালি বইল কৰি ল'ব দিয়াৰ আগত এনেকৈ গোটেইখিনি মই বাচনটোত ধুনীয়াকৈ প্লেচ কৰি দিলোঁ এতিয়া যে হোৱাইট চচটো মই ৰেডি কৰিছিলোঁ এই হোৱাইট চচটো এতিয়া মই ধুনীয়াকৈ ওপৰত ঢালি দিলোঁ এতিয়া দেখিছে কিমানটো কনচিষ্টেন্সি হৈছে হোৱাইট চচৰ যিমান আছে ভালকৈ কেৰাহীটোৰ পৰা উলিয়াই ওপৰত ঢালি দিব ঢালাৰ পাছত এতিয়া মই এখন এখনকৈ চীজৰ স্লাইচ ওপৰত দি দিম গোটেইটো কাভাৰ হোৱাকৈ আপোনালোকে চীজৰ স্লাইচবিলাক দি দিম এতিয়া মই 3খন এটা চাইডে দিলোঁ আৰু 3খন ইটো চাইডে দিম যাতে গোটেইটো কাভাৰ হৈ যায় ওপৰত চীজেদি যদি চীজৰ স্লাইচ নাথাকে আপোনালোকৰ ওচৰত যিকোনো স্লাইচ মানে চীজ কিউবো ল'ব পাৰে বা ব্লকো ল'ব পাৰে গ্ৰেট কৰি ল'ব খালি আপোনালোকে আৰু ইয়াৰ ওপৰত চিলি ফ্লেক্স ধুনীয়াকৈ দি দিব আৰু অৰেগেনো ওপৰত দি দিব যিমানটো লাগে আপোনালোকৰ কিছুমানে যদি বেয়া পায় নিদিলেও হ'ব কথা নাই অকল জালুকৰ গুড়িও অলপ দি দিব পাৰে এতিয়া মই মাইক্ৰৱেভত দিম এইটো টেম্পাৰেচাৰ আপোনালোকে 160 দিব কনভেকশ্যন মোডত আৰু 10 মিনিট দিলে হৈ যাব
যদি OTGত দিয়ে গ্ৰিলত আপোনালোকে 160 ডিগ্ৰী 10 মিনিটত দিলে হ'ব দেখিছে মই 10 মিনিট দি ষ্টাৰ্ট কৰি দিলোঁ আৰু মোৰ ৰেচিপিটো বেক হ'ব হোৱাৰ পাছত এইটো অলমষ্ট 10 মিনিটৰ পাছত মই উলিয়াই আনিলোঁ সেয়া দেখিছে ধুনীয়াকৈ বেক হৈ গ'ল আজি হ'ল দেওবাৰ আৰু আমি কাপোৰ কিনিবলৈ ওলালোঁ এতিয়া মলটো পুৰা খ্ৰীষ্টমাছৰ লাইট আৰু মজা ভাইবেৰে ভৰি আছে ব'লক মই কাপোৰো কিনো আৰু আপোনালোকক খ্ৰীষ্টমাছৰ ভাইবটো দিওঁ এয়া মলৰ তলত ভেৰাইটিজ অফ ফুড ষ্টল লাগিছে এয়া চাওক আৰু গোটেইটো খ্ৰীষ্টমাছ ডেকৰেশ্যন কৰি দিছে ইয়াত চাওক ইমান ধুনীয়া লাইব্ৰেৰী এটা আছে ইয়াত মলটোৰ ভিতৰতে আছে ইয়াত ষ্টৰী বুকছবিলাকো আছে আৰু কালাৰিং বুকছবিলাক আছে আৰু সৰু ল'ৰা ছোৱালী আহিলে ধুনীয়াকৈ এংগেজ কৰি ৰাখিব পাৰিব বিৰাট ধুনীয়া লাগিছে এইটো এটা ফিট আছে আৰু বিভিন্ন ধৰণৰ কিতাপবিলাক ইয়াত পোৱা যাব আৰু ল'ৰা ছোৱালীবিলাকক এংগেজ কৰি ৰাখিব পাৰিব উইকেণ্ড আৰু খ্ৰীষ্টমাছ যে সেইকাৰণে বহুত মানুহ হৈছে আজিলৈ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ অহাটো ব্লগত আপোনালোকক আমি গোৱালৈ লৈ যাম চাবলৈ নাপাহৰিব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ